हेलो एवरीवन की खबर बोलों स्वागत जनाइছোঁ मोर यूट्यूबर अन्य এটা নতুন ভিডিঅ'লৈ আৰু এইটো ভিডিঅ' প্ৰায় 1.5 মাহৰ আগৰে হয় মই এডিট কৰা নাছিলোঁ বাবে ভিডিঅ'টো দিয়া নাছিলোঁ বহুত দিনে হ'ল মই ভিডিঅ' আপলোডে কৰা নাই আপোনালোকে তাৰ বাবে মানে মোক ক্ষমা কৰিব কি কিনো টপিকৰ ওপৰত ভিডিঅ' দিম একোৱে মানে মই কন্টেন্টে বিচাৰি নোপোৱা হ'লো একো নাই বাৰু মাজে মাজে এনেকৈ দিব লাগিব দুই এটা ভিডিঅ' এতিয়া এদিনাখনি যোনদিনাখনি ভিডিঅ' কৰিছিলোঁ সেইদিনাখনি আমি আহিছিলোঁ মন্দিৰলৈ আৰু বাহি বাহি আহিছোঁ বজাৰলৈ বুলি আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাই গৈ থাকক এতিয়া এইটো কি গ্ৰীণ মটৰ हमारा एक चैनल है दादा यूट्यूब में वीडियो बना रहे आपको होगा ना हम वीडियो बनाते हैं कोई बात नहीं बना कोई बात नहीं ये गेम मतलब 10 रुपये में बेच रहा है और यहाँ में अभी टमाटर का भाव हो गया 80 रुपया होगा सर आम और खीरा दो आम का किलो कितना है ये बेटा 100 रुपए का 2.5 kg है ये हाँ और एक आम है वो 70 रुपए kg है दूसरा गोल वाला आम वो भी मीठा होता है वो ये दशहरी है उसको बोलते हैं लंगड़ा है ना আৰু এইবিলাক হৈছে আম আমনি পলিব পায় আৰু এইবিলাক শিমলা মিৰ্চ শিমলা মিৰ্চ আমাৰ আছে टमाटर दे देना आधा किलो আৰু এইবিলাক ভেন্দি খালি মা মানুহজনে খাই বেয়া পায় মই ইমান ভাল নাপাওঁ বাৰু শিমলা মিৰ্চ যিহেতু আমাৰ ঘৰত আছে শিমলা মিৰ্চ মন লাগে আৰু কবি নাখাওঁৱে বাৰু ফুলকবি এই ভেন্দিয়ে হয় আৰু बेटा तोरी इसको क्या बोलते हैं हम लोग तोरी बोलते हैं बिटिया तोरी तोरी হেৰি ৰৈ নি আমাৰ অসমীয়াত जिका জিকা নহয় ভুল भूल জিকাটো হেৰি থাকিব ন আৰু এইবিলাক বেঙেনা बिटिया देखो ये भी बेटा हाँ। ये परवल है ये कद्दू है ठीक कद्दू भी ਉਹ কদ্দু है और दिखा देता हूँ बिटिया तुझे তলতো আছে बेटा बैगन है हाँ। और ये इसमें कुंदरू है अरबी है ठीक है ও কচু আৰু দিছা নাই अरबी बोलते हैं हम लोग अरबी बोलते আৰবি বলতে हैं हिंदी में अरबी बोलते हैं हैं हम हम लोग कच्चू बोलते हैं सही है। कच्चे बोलते हैं और यहाँ पे ये दादा जो है इसका उम्र है अभी 75 75 तो 75 में इतना मेहनत कर रहा है और इसका जो प्राइस है इधर मतलब सब्जी का वो भी इतना महंगा नहीं है मतलब एक सिंपल सा जो रेट है जो नॉर्मल रेट है ना उसी के हिसाब से बेचता है अभी पैसा 75 ईयर्स हो गया अभी भी मतलब इतना मेहनत करता है अभी इसका पाँव थोड़ा दुख रहा है थोड़ा पाँव में थोड़ा वो हो रहा है मौसम्बी है या थोड़ा मुँह से आ गया होगा शायद लंगड़ा हो रहा है थोड़ा ना ये लाल वाला लेगा कि थोड़ा हरा है इंसान ऐसे हाँ, सुना है ऐसे ना? बोला। ये हाँ तो हम इसी पूछ रहे हैं ना हाँ। अब ऐसा रखोगे तो ज़्यादा दिन ज़्यादा चलेगा दिन। क्या भाई बेटा सभी करता है काम सब अपना है बच्चा लोग सब अपना अपना करता अपना खाता बहू है नाती है पोता है सब कुछ है है तो सब कुछ मगर है। हम किसी के लिए नहीं करता हाँ আৰু 10 টকাত বহুতখিনি দিছে চোৱা মটৰ ল'বা দেই दे এইটো ভাল देना। লাগিছে इसमें रख लो बेटा आलू रख लो कोई बात नहीं। हाँ 10 और एक लेता हूँ और এইখিনি ये सिल्का आप घर में उतार के देती नहीं है ना बाबू ये सब खरीद के आता है खरीद के? बेटा। हाँ सब खरीद के आता है हमारे पास कुछ सब बाजार से लाते हैं सुबह 4 बजे जाते हैं हम सुबह 4 बजे 4 बजे আৰু ইমান ৰ'দত বহুত ৰ'দ ইয়াত और बेटा मैं डेली स्कूल बस में आते रहता हूँ हमने कुछ कहा ন টকা কেইটকা দি দিয়া हाँ या मैं भरूँगा আৰু ইমান ৰ'দত এফালে ককাই ইমান কষ্ট কৰিছে सब अभी पहले आती गए তো ফাইনেলি গাইজ আমি এতিয়া কি হ'ল বজাৰ কৰি হৈ গ'ল চব্জি তব্জি অলপ ল'লোঁ আৰু মন্দিৰ গৈছিলোঁ আমি মন্দিৰত দেখিছে এইবোৰ ফুট দেখিছে তিলক দেখা পাইছে তো মন্দিৰত গৈ পানি আমি অলপ নাম ল'লোঁ আৰু এতিয়া বজাৰ কৰিবলৈ আছিলে অলপ বজাৰ কৰিলে বহুত দিন ব্লগ দিয়াও নাই মানে বহুত দিন মানে কি হ'ল আমাৰ ওচৰত এতিয়া কণ্টেণ্ট নাই কণ্টেণ্ট মানে মই ওলাই যাব নোৱাৰোঁ সময় নোপোৱা হ'লোঁ গতিকে কি হ'ল শ্বৰ্টছটো দিয়ে থাকিম আৰু মাজে মাজে সময় পালে ভিডিঅ' দি থাকিম আৰু যদি সময় এতিয়া পোৱাই নাই মানে আজি দেওবাৰ কাৰণে অকণমান সময় পাইছিলোঁ গতিকে বোলো ভিডিঅ' এটা বনাই দিওঁ আমি আহি পাই গ'লোহি এইফালে আম কাটিলে মানুহজনে তেওঁ ৰখিবলৈ ধৈৰ্য নাই খালেও এইডোখৰ সেয়া আমখিনি খাই লওঁ তাৰপিছত এতিয়া আমি এটা ৰেচিপি শ্বেয়াৰ কৰিম ন তো ফাইনেলি গাইজ আমি মানে এতিয়া আহি ঘৰ সোমালোহি
এতিয়া ড্ৰেছটো লাহেকৈ চেঞ্জ কৰিলোঁ, হাফ পেণ্ট লগালোঁ আৰু এইটো পাতলা এটা চোলা পিন্ধিলোঁ, গেঞ্জি কাপোৰ। আৰু মুখাত ধোৱাই নাই, পিছে মুখাত এতিয়া ধুম অলপ এতিয়া। মানে এতিয়া ভাতটো বনাই গৈছিলোঁ আমি, এতিয়া চব্জি বনাবলৈ আছে। আৰু চব্জি আজি বইল খাম দেই। গৰম মানে ইমান বেছি পৰিছে ইয়াত, কিমান আৰু তেল দিয়া চব্জি খাই থাকিবা, সদায় তেল দিয়াকৈ খাই আছোঁ। অলপ মাজে মাজে বইলো খাব লাগে ন। গতিকে আজি বইল খাম। কেনেকৈ খাম আৰু আমি আদা আনিবলৈ পাহৰিলোঁ আজি। পিঁয়াজ আনিবলৈ পাহৰিলোঁ, আদা নহৰুটো আছে, পাহৰিলোঁ, কিন্তু হ'লেও মানে নহৰু 2টামান আছে, গতিকে সেইকেইটা কাম চলিব। কিন্তু বাকী জলকীয়া চলকীয়া আছে আৰু আমি পাহৰি গ'লোঁ। আদা একদম পাহৰিলোঁ আৰু পিঁয়াজ একদম পাহৰিলোঁ। যি নহওক আদা পেষ্ট এটা আছে মানে আদা ৰচুনৰ, সেইটোকে দিব লাগিব। চাওঁ কেনেকৈ বনাম আপোনালোকে একদম A to Z চাব, আপোনালোকে ট্ৰাই কৰি চাব, একদম বহুত টেষ্টি হ'ব। মানে মোৰ কেলৈ প্ৰথমে খাইছোঁ, মই একবাৰ বনাইছিলোঁ, দেখাইছিলোঁ। আৰু তাৰ লগত এড কৰিছিলোঁ আমি শুকান মাছ। এতিয়া শুকান মাছ মোৰেই হ'ল, মোৰ লগৰ কাৰোবাক খুজিব লাগিব, যদি পাওঁ ভাল, নহ'লে নাপালেও তেনেকৈ দিম, তেনেকৈ একো বেয়া নহয়। বাট শুকান মাছটো এটা বেলেগ এটা স্মেল আহে, মানে সেইটো স্মেলটোৰ কাৰণে দিয়া হয়। ঠিক আছে বাৰু, এতিয়া আমি দেখাই গৈ আছোঁ। আৰু আমাৰ এইজোপা এই অকণমানি সাপ চাপ থাকিব দেই। আৱিষ্কাৰ তুমি মতা না চাপ যাব পাওঁ নামা আয়ো মা। हाँ मैं इधर ही रुकूंगा। ओए पर এইবোৰ চাগে কিবা শাক দেই, চব্জি খালি মই নাজানো কি চব্জি। হেৰি আৰু চিঙিবা আৰু কিবা কিবি চব্জি আছে নি, জলকীয়া চলকীয়া আছে নি? ধৰাচোন ধৰা, এইখিনি আমি পাই গ'লোঁ, বহুতখিনি। দুটালে বহুত বেছি হ'বগৈ, কমি যাব নি? এইফালে আনিলোঁ। যোনসকলে খাইছে এনেও গম পাবই মানে কেনেকৈ এইটো বাচিব লাগে। যোনসকলে নাই খোৱা তেওঁলোকক দেখাই দিছোঁ। দেখাই দিয়া এটা। এবাৰো পাই গ'লোঁ গাড়ী। মোৰ মানে লগৰ ল'ৰা ওচৰৰ পৰা আনিলোঁ। আৰু এইপিনে আলু কাটিম এতিয়া, আৰু ৰঙালাও পাত আমি ছিঙি মানে এইবোৰ ৰেডি কৰি দিলোঁ ধুনীয়াকৈ, ধুবলৈ আছে। আৰু এটা আলু কাটিম ইয়াত, তাৰপিছত বিলাহী কটা হ'ব। क्या मोई 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 ओ अरे मोई मोई कैसे बदबू आ रही है क्या इससे? ये खुशबू है। अच्छा नहीं लगा आपको? अब तो मछली खाती है क्यों? चिकन खाती है, चिकन चिकन चोट लगेगा आपको। আমি ধুনীয়াকৈ ধুই আছোঁ, মানে ভালকৈ খচি খচি ধুব লাগিব, কাৰণ ধূলি বালি লাগি থাকে যিহেতু। ধুনীয়াকৈ ধুই লৈছে। আৰু এইফালে বিলাহী আৰু কি কয় আলু গুটি, জলকীয়া চলকীয়া দিয়া হ'ব। মই এইবিলাক যোগাৰ কৰি দিছোঁ বাৰু। ৰ'বা, এই হৈছে জলকীয়া, আৰু এইটো কি হেৰি দিছা নি? এইটো জলকীয়া নি? জলকীয়া। আৰু এইফালে নহৰু পেষ্ট, তাৰপিছত এইফালে নাৰী নহয় নাৰী NGARI নাৰী।
নাৰী নহয় নাৰী নাই কিবা এটা হয় আৰু এইফালে হৈছে বিলাহী বিলাহী নহয় ব্লাহী বিলাহী বিলাহী নহ'লে বিলাহী আৰু এইফালে হৈছে আলুগুটি পিঁয়াজ থকা হেনে ভাল লাগিলে বাট পিঁয়াজটো নাই আপোনালোকে পিঁয়াজ এড কৰি দিব হা আমি বাৰু স্কিপ কৰিছোঁ নাই নিদিলেও নাই একো বেয়া নহয় এইফালে কেৰাহী পাতি দিলোঁ আমি এতিয়া পানী আমি এড কৰি দিছোঁ ইয়াত লগভগ 1 গিলাচ আৰু দিবা আৰু দিব বোলে 1 গিলাচমান হৈ যাব ন বৰ্তমানটো হৈ যাব সিজি হ'লে চবতছে দেৰি হ'ব ন গতিকে আলুটো দি দিম আলু গুটিটো দি দিম দেই ইয়াত আমি আলুটো দি দিলোঁ অকণমান ইয়াত নিমখ দি দিম অকণমান সোনকালে সিজে তাৰপৰা আমি অলপ দেৰি ইয়াত বন্ধ কৰি দিম নিমখটো দি দিওঁ বছ এতিয়া আমি ঢাকন মাৰি দিওঁ 5 মিনিটমান উজলিবলৈ দিম ন এতিয়া আমি ইয়াত এড কৰিছোঁ বিলাহী 5 মিনিটমান আমি ভালকৈ সিজিবলৈ দিলোঁ আলুগুটিটো কিমান সিজিলে চাবা দেই তাৰপৰা লগতে দি দিছোঁ এয়া আমি জলকীয়া কেঁচা জলকীয়া সিজোতো অকণমান টাইম লাগে সেইকাৰণে বিলাহীটো দি দিলোঁ বাকী আলুটো অলপমান সিজিছে আৰু ন সিজিছে সিজিলে আৰু ইয়াত আমি এতিয়া দিম এইটো অলপ মাজতে অলপ হালি দিম এনেকৈ দুটা কৰি পিনে দিম বছ আছে আদা ৰচুন আৰু নাৰী আৰু এইটো ৰঙালাও পাত নাপায় ভালকৈ বাকী খোৱা বোৱা কোন ভিডিঅ' কৰি আছা নেকি ভিডিঅ' কৰি আছোঁ তো ফাইনেলি গাইজ আমাৰ হেল্ডি বইলিং বনি গ'ল এইপিনে দেখা হেল্ডি চুপ এয়া এইপিনে ৰঙালাও পাত হৈ গ'ল বনি গ'ল চব মানে সিজি গ'ল এইটো আলু সিজিলে হৈ গৈছে অলপ বিলাহীও ধুনীয়াকৈ গ'ল আৰু ইমান ধুনীয়া গাইজ মানে স্মেলটো আহিছে নহয় মাছৰ দি শুকান মাছৰ মোক একদম বেলেগ ভোক লাগিছে গতিকে এতিয়া এইটো আমি ইয়াতে অফ কৰি দিওঁ আৰু কিমান টাইম লাগিলে কোৱাচোন বাৰু টোটেল কিমান টাইমত বনাব পাৰিব মানে এইটো ৰেচিপি আধা ঘণ্টা হয়নে আধা ঘণ্টা নালাগে আধা ঘণ্টা নালাগে বহুত বেছি টাইম অলপ লাগি যায় আলুটো সিজাৰ পিছতনো কি আৰু বাকী পাতটো সোনকালে সিজা বিলাহী আলু সিজাব কিন্তু সময়মতে কি হয় বস্তুখিনি দিব লাগে যেনেকৈ আদা ৰচুন পিঁয়াজ নৰ্মেল বহুত চিম্পুল এণ্ড ইজি ৰেচিপিনো কি আৰু দেখিছে কিমান চিম্পুল আৰু ইজি হয় বনাবলৈ তেনেই সহজ কিন্তু খাবলৈ বহুত ধুনীয়া হয় আৰু হেল্ডিও হয় লগ পাই আছোঁ এতিয়া অলপ পাছত ন সেইটো বাঢ়ি লওঁ ধুনীয়াকৈ খাওঁ ভোক লাগিছে ভাত চাত বাঢ়ি লওঁ আমি ধুনীয়াছে উঠিছা কোৱা ভালে উঠিছা তুমি তো ফাইনেলি গাইজ আমাৰ মানে এতিয়া চব বনাই মেলি হৈ গ'ল আৰু ভাত চাত বাঢ়িলোঁ এতিয়া মানে আমি ভাতকেইটা খাম কাৰণ ৰাতিপুৱাৰ পৰা আমি অকল একো খোৱা নাই পানী খাই গৈছিলোঁ মন্দিৰত গৈ প্ৰসাদ খালোঁ প্ৰসাদ খোৱাৰ পিছত এতিয়া 2টামানেই বাজিলে চাগে এইবোৰ ভিডিঅ' চিডিঅ' বনাই থকা আৰু মাজতে শাক বনাই আম খালোঁ আৰু এই মানে গোটেই ঘৰৰ কামখিনি কৰি আছিলে মই চব্জি বনাই আছিলোঁ টেষ্ট কৰি পিনি কোৱা ৰিভিউ দিয়া আমি ভিডিঅ'টো এতিয়া লগতে সামৰণি মাৰিছোঁ টেষ্টি নে লাজবাব টেষ্টি টেষ্টি
আমিও খাই লওঁ এতিয়া গা পা ধুনীয়াকৈ ধুই মেলি আহিলোঁ আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু আহি থকা ভিডিঅ'টো আপোনালোকে চাই থাকিব এইটো ভিডিঅ' চাব যিমান পাৰে আমাক ছাপোৰ্ট কৰিব থেংক ইউ ধন্যবাদ বাই 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 বাই